ছাত্ৰ-ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টসকলৰ বাবে ছ'চিয়লজিৰ দ্বিতীয় পাঠটিৰ পৰা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। প্ৰশ্নটো চোৱা, 2001 চনৰ লোকগণনাৰ মতে ভাৰতৰ প্ৰত্যাশিত গড় আয়ুস কিমান বছৰ? উত্তৰ হ'ব 60 বছৰ, 60 ইয়াৰ্ছ। পৰিয়াল পৰিকল্পনাৰ অৰ্থ কি? পৰিয়াল পৰিকল্পনা মানে কি বুজো আমি? পৰিয়াল পৰিকল্পনাৰ অৰ্থ হ'ল পৰিয়াল সদায় সৰু আকাৰৰ হ'ব লাগে, অৰ্থাৎ ইয়াৰ আকাৰ নিয়ন্ত্ৰণাধীন হ'ব লাগে যাতে পৰিয়ালৰ খৰচ আয়তকৈ কম হয়। নিজৰ ইচ্ছামতে ল'ৰা ছোৱালীৰ জন্ম দিয়াকে পৰিয়াল পৰিকল্পনা বোলে। জন্মৰ হাৰ বুলিলে কি বুজা? জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনো এখন দেশৰ বা অঞ্চলৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰৰ বিপৰীতে গড় হিচাপে হোৱা জন্মৰ সংখ্যাকে বুজা যায়। নেক্সট চাবা, ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা অধিক? ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ, মুঠ 16.6 কোটি। পৰনিৰ্ভৰশীল অনুপাত বুলিলে কি বুজা যায়? কি বুজো আমি পৰনিৰ্ভৰশীল অনুপাত? মানে 1ৰ পৰা 15 বছৰ তলৰ জনসংখ্যা আৰু 64 বছৰৰ ওপৰৰ বয়সৰ মুঠ জনসংখ্যাৰে হৰণ কৰি পৰনিৰ্ভৰশীল অনুপাত পোৱা যায়। এই অনুপাত শতকৰা হিচাপত প্ৰকাশ কৰা হয়। ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান? ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 324 জন। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? অসমৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 340 জন। এইবাৰ চাবা, ভাৰতৰ নাৰী পুৰুষৰ অনুপাত কিমান? প্ৰতি 1000 পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা হ'ল 933 জনী। অসমৰ গাঁও অঞ্চলত জনসংখ্যাৰ অনুপাত কিমান? অসমৰ গাঁও অঞ্চলত বাস কৰা জনসংখ্যাৰ অনুপাত হ'ল 87.28%। ভাৰতৰ নগৰত বাস কৰা জনসংখ্যাৰ অনুপাত কিমান? কিমান হ'ব? 27.78%। ভাৰতৰ নগৰত বাস কৰা জনসংখ্যাৰ অনুপাত 27.78%। নেক্সট চাবা, ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? পশ্চিমবংগত প্ৰতি বৰ্গ কিলোমিটাৰত 905 জন। জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ কি? প্ৰধান কাৰণ কি হ'ব? জনসংখ্যাৰ বৃদ্ধিৰ প্ৰধান কাৰণবোৰ হ'ব মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বেছি হোৱা, বিদেশী লোকৰ প্ৰব্ৰজন, জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্ৰাস পোৱা ইত্যাদি হ'ল জনসংখ্যা বৃদ্ধিৰ। জনসংখ্যা বৃদ্ধিৰ ফলত কি কি অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়? নিবনুৱা সমস্যাৰ সৃষ্টি হয়। জনসংখ্যা বৃদ্ধিৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হ'ব। জনমূৰি আয়ৰ পৰিমাণ সীমিত হয়। জনমূৰি খাদ্য শস্যৰ পৰিমাণ সীমিত হয়। আৰ্জিত অনুপাত বৃদ্ধি কৰে আৰু মূলধন গঠনত বাধাৰ সৃষ্টি কৰে। জনমূৰি খাদ্য শস্যৰ পৰিমাণ সীমিত হয়। আৰ্জিত অনুপাত বৃদ্ধি কৰে আৰু মূলধন গঠনত বাধাৰ সৃষ্টি কৰে। জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ কি? জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ হ'ল জনসংখ্যা পদ্ধতিগত অধ্যয়ন। এন এছে অন দ্য প্ৰিন্সিপল অফ পপুলেশ্যন নামৰ গ্ৰন্থখনৰ কোনে লিখিছিল? মালথাছে লিখিছিল। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে? ভাৰত চৰকাৰে 1952 চনৰ পৰা জনসংখ্যা নীতি মানি চলিছে আৰু এইবিলাক নীতি ব্যৱস্থাবিলাক হ'ল চাবা, জন্ম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কৌশল সম্পৰ্কে প্ৰচাৰ কৰা, জনসংখ্যাৰ মাজত সজাগতা বৃদ্ধি কৰা, ৰাজহুৱা স্বাস্থ্য সেৱা উন্নত কৰা, বাধ্যতামূলক বন্ধ্যাকৰণৰ কাম হাতত লোৱা,
চিকিৎসা পদ্ধতিৰ জৰিয়তে পুৰুষ বন্ধ্যাকৰণ আৰু মহিলা বন্ধ্যাকৰণ আদিৰ দৰে সুকীয়া ব্যৱস্থা লোৱা। নেক্সট চাবা, লিংগৰ হাৰ বুলিলে কি বুজা? এটা নিৰ্দিষ্ট এলেকাত নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতি 1000 পুৰুষৰ মাজত গড়ে কিমান সংখ্যক মহিলা থাকে তাকে বুজায় লিংগৰ অনুপাত। জনসংখ্যাৰ গাঁথনি মানে কি? জনসংখ্যাৰ গাঁথনিৰ দ্বাৰা সাধাৰণতে বুজোৱা হয় যে দেশখনৰ বিভিন্ন অংশত বিভাজিত জনসংখ্যা ঘনত্বক, জন্ম মৃত্যুৰ হাৰক, আন দেশৰ পৰা অহা আশ্ৰয়প্ৰাৰ্থী, শিক্ষা, লিংগৰ হাৰ আদিক জনসংখ্যাৰ গাঁথনি বুলি কোৱা হয়। জনসংখ্যা গাঁথনিত জনসংখ্যাৰ বিভিন্ন দিশ আৰু বৈশিষ্ট্য অধ্যয়ন কৰা হয়। এইবিলাক হ'ল জনসংখ্যাৰ গাঁথনি। জনসংখ্যাৰ গাঁথনিৰ দ্বাৰা সাধাৰণতে বুজোৱা হয় দেশখনৰ বিভিন্ন অংশত বিভাজিত জনসংখ্যাৰ ঘনত্বক ইত্যাদি। এইবাৰ চাবা, জনসংখ্যাৰ বিস্ফোৰণ মানে কি? যেতিয়া কোনো এখন দেশৰ জনসংখ্যা আঘাতীতভাৱে বৃদ্ধি পাই যায় তাকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। জনসংখ্যা বৃদ্ধি এনে এক পৰিমাণলৈ যায় ই ধ্বংসাত্মক ৰূপ লয় আৰু ইয়াৰ ফলত নানা অৰ্থনৈতিক সংকটে দেখা দিয়ে। এই হ'ল জনসংখ্যা বিস্ফোৰণ। জনসংখ্যা শব্দটো ব্যাখ্যা কৰা। জনসংখ্যা বা ডেম'গ্ৰাফি শব্দটো ব্যাখ্যা কৰিলে কি হ'ব? ডেম'গ্ৰাফি, ইংৰাজী ডেম'গ্ৰাফি শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৱ হৈছে। ডেমছ মানে হ'ল জনসাধাৰণ, পিপুল, আৰু গ্ৰাফি মানে হ'ল বৰ্ণনা, ডিছক্ৰাইব। অৰ্থাৎ ডেম'গ্ৰাফি মানে হ'ল জনসাধাৰণৰ সংখ্যা বৰ্ণনা কৰা। নেক্সট চাবা, জনসংখ্যাৰ তথ্যপাতি কি কাৰণত গুৰুত্বপূৰ্ণ? পৰিকল্পনা আৰু ৰাজ্যিক কেন্দ্ৰীয় নীতি কাৰ্যকৰীকৰণৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ। মালথাছৰ জনসংখ্যা বৃদ্ধিৰ তত্ত্ব তেওঁৰ কোনখন গ্ৰন্থত উল্লেখ কৰিছে? এছে অন পপুলেশ্যন গ্ৰন্থখনত উল্লেখ কৰিছে। গাঁৱলীয়া সমাজ বুলিলে কি বুজা যায়? যি সমাজৰ প্ৰকৃতিৰ লগত অতি তাৰ সম্পৰ্ক থাকে নাইবা অকৃত্ৰিম সম্পৰ্ক থাকে, কম জনসংখ্যা থাকে, সামাজিক সমৰূপতা থকা, গতিবিহীনতা, ৰক্ষণশীল সমাজ ব্যৱস্থা থকা, যিসকলৰ জীৱিকাৰ একমাত্ৰ পথ কৃষিকাৰ্য, তাকেই আমি গাঁৱলীয়া সমাজ বুলি কওঁ। নেক্সট চাবা, আমি আত্মপ্ৰতিফলন বা প্ৰতিফলন কি? সমাজতন্ত্ৰই আমাক দেখুৱাব পাৰে আমি প্ৰকৃততে আনৰ চকুত দেখাত কেনেকুৱা। ই আমাক শিকাব পাৰে যে বাহিৰৰ পৰা আমাক নিজকে দেখাত কেনেকুৱা। ইয়াকে আত্মপ্ৰতিফলন বোলা হয়। নিৰ্ভৰশীলতাৰ হাৰ কি? নিৰ্ভৰশীলতাৰ হাৰ মানে জনসংখ্যাৰ এটা অংশৰ তুলনামূলক জোখ যিটো নিৰ্ভৰশীল লোকৰ দ্বাৰা গঠিত হয়। কি কাৰণত বৰ্তমান যুগত নগৰীকৰণ বৃদ্ধি পাইছে? নগৰীকৰণ বৃদ্ধিৰ কাৰণবোৰ হ'ল, চাবা, বৰ্তমান যুগৰ প্ৰত্যেকখন দেশেই উদ্যোগীকৰণৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰে। নগৰত মানুহৰ জীৱন ধাৰণৰ সকলো সুবিধা কৰিব পৰা যায়। নগৰত মানুহে ভৱিষ্যতৰ শিক্ষা দীক্ষা, চাকৰি বাকৰি সুবিধা কৰি লোৱাৰ সুবিধা থাকে। নগৰত বাসিন্দাসকলৰ নিৰাপত্তাৰ কোনো সন্দেহ নাই। নগৰত সকলো সময়তে বিভিন্ন বৰ্ধিত হৈ থকা উদ্যোগ, শিক্ষানুষ্ঠান, কল কাৰখানাৰ কৰ্মসংস্থাপনৰ সুবিধা থাকে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি হ'ল তোমালোকৰ সমাজ ছ'চিয়লজিৰ দ্বিতীয় অধ্যায়টোৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টসকলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।